মাইক লগালো অনুপমৰ বহিছো কৰ আজি এই পাহিৰ ল'ৰা ছোৱালী তিনিটা হ'ল পুলক ডেকাই বিয়াই পাতা নাই আহিব অলপ পিছত পুলক আজিকালি তুমি চাবা আরে তুমি যে কি কোৱা ভাৰত বৰুৱা ছাৰ ৰঞ্জন কলিতা ছাৰ নাচিব লাগিব আৰু লগত আৰু এটা অনুৰোধ আছে এসময়ত ৰঞ্জন কলিতা ছাৰ পুলক ডেকাৰ ৰুমমেট আছিল 1 মাহৰ পইচা দিয়া নাই আজি দিব লাগিব প্ৰথম এটা মই ভাবো এইটো এটা ডাঙৰ উদাহৰণ এজন শিক্ষকৰ লগত এজন ছাত্ৰৰ ৰুমমেট স্কুলত পঢ়ুৱাই ঘৰত ৰান্ধনি হয় ৰুমমেট আপোনাৰ তাই মই উলিয়াই দিম আজি ছাৰ খুব মৰমৰ আমাৰ বন্ধুৰ নিচিনা আৰম্ভ কবি আৰম্ভ গৌতম দা গৌতম দা আপুনি মাজে মাজে এনেকে গানটো আমি বজাই থাকিব গোৱাই থাকিব যেতিয়া আমাক প্ৰয়োজন হয় কিন্তু অপ্ৰয়োজনীয় ভাৱে দীঘলকে গান নাগাব গুৱাহাটীৰ পৰা এনে মই ড্ৰাইভ কৰি আপোনাক লৈ আনা নাই দেই মোৰ আজি ড্ৰাইভাৰ হৈ প্ৰথম কথা ইমানখিনি গান গালে বেলেগত মই 25,000 টকা ল'লো হয় এতিয়া হ'ব মিলাই থাকিবি অকণমান পাৰ্বতী নগৰ একে ওচৰ আছো এইফালে তোমাৰ কোন বেষ্টৰ 97 জাৰ্চি ক'ত থাকা এতিয়া উষানগৰত 1 মিনিট নামটো বিউটি দেৱী বৰা বিউটি দেৱী কেনেকৈ মতা যায় তেতিয়া এই খুঁজা নাই নাম কিয় এতেৰিকা মোবাইলো নাই কি কৰে কেনেকৈ চিঞৰে এইটোৱে আৰু চিঞৰ আৰু আটাইতকৈ ডাঙৰ কথা মই আজি মানে 1 মিনিট হ'লেও কওঁ আমি যেতিয়া আমাৰ মানে তেতিয়াতো এনেকুৱা কলেজ নাছিলে 28 বছৰ হ'ল আমি পঢ়া আমি আমাৰ ফাৰ্ষ্ট বেটছটোৱে যেতিয়া ক্লাছ কৰি থাকে আমি মানে বহি থাকোঁ সন্মুখত যে তেওঁলোক ওলাই গ'লে আমি সোমাব পাৰোঁ মানে ৰুম নাই আজি আচলতে নম্বৰ ৰুমটোত বিশেষকৈ আমি যেতিয়া আমাৰ আৰ্য ছাৰৰ মাননীয় সন্মানীয় ছাৰ আৰ্য ছাৰ আছিল তেতিয়া আমাৰ আৰ্য ছাৰৰ ক্লাছ থাকে ছাৰে ক্লাছ কৰি ওলাই গ'ল ছিনিয়ৰ্ছখিনি ওলাই গ'ল আমি ভাবিমত কেতিয়া যাব আকৌ লাষ্টত দুটা মানে লেকচাৰ মাৰে আমাৰ মানে খং উঠে কেতিয়া যাব ওলাই আমি ক্লাছত সোমাব লাগে গতিকে আমি দৌৰি গৈ ক্লাছত সোমাওঁ আজিতো ক্লাছ ৰুমেই ৰুম কিন্তু আমাৰ দিনত ৰুমেই নাছিল আমি বহুত কষ্ট কৰি আচলতে পঢ়িছিলোঁ কিন্তু আজিৰ দিনটো আচলতে ভাৰত বৰুৱাৰ কাৰণে ট্ৰেজেডি তেওঁ আজি নিশ্চিত হৈছে তেওঁ কিমান বুঢ়া হৈছে আমি ছাৰ বুলি মাতো তাৰপিছত আটাইতকৈ ডাঙৰ কথা বৰুৱা ছাৰ কিন্তু একদম এভাৰগ্ৰীণ আগৰ পৰাই আছে আমি 27 ইমান উৎসাহ দি লাভ নাই তেওঁ বুঢ়া হৈছে যিটো বুঢ়াই আৰু আৰু কোনটো বেটছৰ মই 96ত 96ৰ পৰা এনেকৈ লিপষ্টিক লৈ আছা নে কোন লিপষ্টিক কোম্পানী বৰ সৌভাগ্যৱান কম খৰচ হোৱা নাই বহুত চলি গৈছে কোন লিপষ্টিক কোম্পানী অৰিফ্লেম নে কিবা এই লগৰ কোনোবা আছে নেকি কোন আছে মেৰু বিঠু আছা চাওঁ মেৰু আহা এই কেনেকুৱা আছিল 96ত অলপ জানিবলৈ মন গৈছে ধুনীয়া আছিলে আৰু দলৈ ছাৰে মোক সাৱধান থাকিবলৈ কৈছিলে মোৰ মনত আছে মানে কিয় কৈছিল মনত নাই কিন্তু দলৈ ছাৰে তোমাক সাৱধান মনত আৰু ধমকি খাইছিলো তোমাৰতো স্পষ্ট নহয় তোমাৰ কাৰণে তেওঁক কৈছিলে তেওঁৰ কাৰণে তুমিওতো কম গণ্ডগোলে নাছিলা আঁতৰি থাকিবলৈ কৈছিলে দুইটাকে ধন্যবাদ এইবিলাক খুব সুন্দৰ সময় আৰু তেতিয়া কি কৰিছিলা তুমি পঢ়াত বাদ দিও পঢ়াত গাদা আছিলে কি ক'লে বাৰু মোক কিন্তু বাকী আৰু কি ক'লে লাগিব এতিয়া নাটক কৰিব লাগিব অন দ্য স্পট প্ৰম্পটাৰ থাকিবনে হা প্ৰম্পটাৰ আমি আছোঁ থেংক ইউ জীৱন দা
এই গৌতম দাই বেছি ভালকে ক'ব ন একো নাই অন দ্য স্পট গুৰু আৰু শিষ্যই মিলি অভিনয় কৰিব হা ভালে আছে সঁচা ঘৰ সংসাৰ চলিবলৈ হ'ল নেকি অৱশ্যে এতিয়ালৈকে মই একো ভবা নাই না কোনাৰ কাৰণে বেয়া নাপাবা দেই আজিকালি মানে আমাৰ অসমীয়া মহিলাসকলেও এই চুলিৰ তলতে নেদেখাকৈ লেবেলখন লগাই থৈছে নাই নাই একো মই বেয়া পোৱা নাই কিয়নো তুমি মোৰ বন্ধুৱে হয় সেইটো আজিকালি তুমি চাবা খোৱা আৰে তুমি যে কি কোৱা এতিয়া শিখৰৰ যুগ চাদাৰ কথা সুধিছা নেকি নাই নাই তুমি আগৰ পৰাই মই চাবা খোৱা বুলি গম পাইছিলো কাৰণে নাই 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 তোমাক যেতিয়াৰ পৰা তোমাৰ লগত যেতিয়াৰ পৰা এৰাৰি সময় তেতিয়াৰ পৰা মই চাদাৰ ঠাইত শিখৰ ধৰি গ'লো মনে মনে ভাবিছিলোঁ পাহি পুলক কুমাৰ ডেকা গৌতম দা একদম সত্য কথা কৈছোঁ আপোনাক দেই চাওঁ মুখখন পাহি এতিয়া পাহিৰ মুখখন চাওঁ এইখন পাহি পাহি ঘূৰাই দিয়া মুখখন সেইজনী পাহি সেইকাৰণে ফুলকে বেয়া আজি নাপালা আজি আজি এই পাহিৰ ল'ৰা ছোৱালী তিনিটা হ'ল পুলক ডেকাই বিয়াই পাতা নাই আহিব অলপ পিছত পুলক পাহি কোৱা মনৰ কথা কোৱা একচুৱেলি আজি এই মুহূৰ্ততে গম পালো যে পুলক মোৰ প্ৰতি মিছা কথাবিলাক এনেকৈ হঠাতে সৃষ্টি হয় খুব ঠাণ্ডা আছিলা বেছি কথা কোৱা নাছিলা পৰ্যবেক্ষণ কৰিছিলা সকলোবিলাক কিন্তু তোমাৰ আত্মীয়তা আছিল যাৰ কাৰণে আজি তুমি দৌৰি আহিছা নিশ্চয় এই কলেজখন তেজপুৰ কলেজখন এনেকৈ বুকুত সোমাই থাকে নহয়নে পাহি নিশ্চয় হয় হয় 100% সঁচা তাকে বয়স হ'ল নেকি মই পুনৰ এইখন কলেজলৈ আহিছোঁ আৰু আহি আজি এনেকুৱা আনন্দিত হৈছোঁ ভাবিব পৰা নাই ইয়াৰ পৰিৱেশ দেখি সঁচাকৈ মুগ্ধ হৈ পৰিছোঁ সুন্দৰ ধন্যবাদ অকণমান নামটো ধুনীয়াকৈ কৈ দিয়া তোমাৰ মোৰ নাম ইৰা বৰুৱা ইৰা বৰুৱা মই ইয়াৰে জীয়ৰী জানো বিশ্বনাথ কুমাৰ চুবুৰী বোৱাৰী আৰু মোৰ হাতত থকা তথ্য মতে ইৰা বৰুৱা সেই সময়ৰ সুৰেশ কুমাৰ আৰ্যচাৰী যেতিয়া ক্লাছ কৰে 45 মিনিট পিছত যিয়ে টোপনি মাৰে সেইজনী ছোৱালী এই আছিল ইৰা খুব বৰ ধুনীয়া। এনে উলিয়াই থাকে যে ছাৰ ধেমালি কৰি আছে কামুৰি আছে সুৰেশ কুমাৰ মই নতুনখিনি পৰিচয় দিব লাগিব অনুভৱ লাগিব নতুনখিনি মই চবকে স্বাগতম জনাইছোঁ মোৰ নাম স্বপ্ন মাৰা বেগম মই তেজপুৰৰ ছোৱালী মই বৰ্তমান আৰ্ডিন মটৰ্ছত GMC হিচাপে কাম কৰি আছোঁ আৰু বাকী ছাৰসকলক ছাৰসকলৰ কথা আচলতে কৈ পেলাই একো সুৰ নপৰে অনুভৱ ক'বলৈ তাত আৰু একো ভাষা নাই গতিকে মোৰ এটাই সিদিনাখন গম পালোঁ যে ভাৰতবৰ্ষ ছাৰ জুন মাহত ৰিটায়াৰ হৈ আছে সেইটোত কিন্তু মোৰ ভয় লাগিছে ইয়াৰ পিছত কোনে মাতিব আমাক মই অকণমান ৰাঘৱ মহন্ত বিচাৰিছিলোঁ ক'ত আছিলোঁ নাজানো ৰাঘৱ মহন্ত আছেনে ৰাঘৱ চিনি পাই লোৱা স্বপ্ন বৰা বেগম যেতিয়াই যি প্ৰগ্ৰেম পাতা মাতিবা কিন্তু আটাইতকৈ ডাঙৰ কথা স্বপ্নমৰ মই এইটো বিষয়টোত আমি উৎসাহিত হোৱা উচিত সকলো অসমীয়া বিভাগৰ এগৰাকী মহিলা তেওঁ কিন্তু ক'ত কাম কৰে RD মটৰ্ছত হয় মই একেবাৰে এই অসমীয়া বিভাগটোক আৰু একো কাম নাই কাৰণে অসমীয়া বিভাগত পঢ়িবলৈ অহা সেই মানসিকতা এৰিবৰ হ'ল এতিয়া আমাৰ ৰচনাৰ তাৰ এক উৎকৃষ্ট উদাহৰণ এটা হাত চাপৰি প্ৰবল ব্যক্তিত্ব সম্পন্ন এগৰাকী মহিলা এতিয়াই নহয় তেতিয়াৰ পৰাই খুব বেছি পজিটিভ যোগাত্মক আৰু তেওঁক যি অনুৰোধ কৰা সকলো অনুৰোধ ৰক্ষা কৰে নহয় ছাৰ হয়নে ৰচনা হয় এতিয়া পিছে কি অনুৰোধ কৰিবলৈ ওলাইছা কিবা আগৰ কথাবিলাকৰ প্ৰসংগত আগৰবিলাক ঠিকে আছে তুমি চব অনুৰোধ ৰক্ষা কৰাটো হয়নে নহয় কৰোঁ যিমানখিনি পাৰোঁ কৰোঁ মই অনুভৱ এনেকৈ ক'বলৈ ভয় লাগে অনুভৱ কৰে কৰে নহয় ৰেম্পত খোজ কাঢ়িব উইথ মিউজিক ৰেম্প ৰেডি হৈ আছে একদম ৰঙা পাই থৈ তুমি একদম তালৈকে যোৱা আৰু ঘূৰি আহা তুমিতো চব অনুৰোধ ৰক্ষা কৰা ন ৰেম্পত মিউজিক বিহু নহয় হাত চাপৰি ৰেম্পত খোজ কাঢ়িছা এয়া মিউজিক বঢ়িয়া আৰু অলপ ভিতৰলৈ সিহঁতক দেখুৱাই
পৰিস্থিতিৰ সময়ত যি মানুহ এনেকুৱা পজিটিভ হৈ থাকে, হাঁহিব জানে, হহুৱাব জানে, সিয়েই কিন্তু সকলো কথাৰ জয় কৰিব পাৰে, হয়নে? আমাৰ দস্তি তাৰ এক উদাহৰণ। নিবেদিতা, সকলোকে নমস্কাৰ জনাইছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। মই নিবেদিতা শৰ্মা। মোৰ ঘৰ বামপুবতীয়া বাহৈ চুবুৰী। বিবাহ সূত্ৰে মই হোজাই লংকাত থাকোঁ, ৰাৱণৰ এৰিয়াত। ওৰফে আছে এটা, মই তথ্য সংগ্ৰহ কৰোঁতো। মানে ওৰফে তোমাৰ এতিয়া বেলেগ পৰিচয় এটাও আছে। ওৰফে বিজেপিৰ কাৰ্যকৰ্তা। সেইটো ক'বলৈ আচলতে মই মহাবিদ্যালয়ত লাষ্ট আছোঁ। সাধাৰণতে মই পেচাৰ আৰু নিচাৰ লগত একো কথা সকলোৱে জানে। একো নাই, পেচাৰ লগত নিচাৰ লগত একো কথা নাই তেনেকুৱা। ইও এটা ডাঙৰ কথা, সামাজিক ভাৱে নিজক সক্ৰিয় কৰি ৰখাটো। মই আজি সুদীৰ্ঘ 22 বছৰৰ পিছত দুটা দোষ স্বীকাৰ কৰিবলৈ ওলাইছোঁ। আৰু মই দুটা অপৰাধ কৰি থৈছিলোঁ। জীৱনৰ বিয়লি বেলাত আজি স্বীকাৰ কৰি পাপমুক্ত হ'বলৈ বিচাৰিছোঁ। ক্লাছ সদায় আগৰ বেঞ্চত কৰোঁ। ছাৰে আহিয়ে কলমটো টেবুলৰ ওপৰত থয়। মোৰ খুব মোহ লাগিলে কলমটোৰ প্ৰতি। পিছৰ দিনা মই তেনে এটা কলম কিনি আনিলোঁ। আনি ছাৰৰ কলমটো সলাই মই ছাৰৰ কলমটো লৈ গ'লো। ডাঙৰ স্বীকাৰোক্তি। গতিকে মই ছাৰকে আজি এই সুযোগতে মই স্বীকাৰ কৰিছোঁ দোষ। ছাৰ মোক ক্ষমা কৰি দিব। ঠিক আছে। দ্বিতীয়টো দোষ, বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। সুন্দৰ সুন্দৰ। দ্বিতীয়টো দোষ কওঁনে? ক'ব পাৰা, ক'ব পাৰা। তৃতীয়টো মই কৈ দিম। দ্বিতীয়টো কোৱা। তৃতীয়টো মোৰ হাতত আছে। দ্বিতীয়টো দোষ হৈছে আমাৰ কৈ দিয়া। কলিতা ছাৰ। দোষটো হ'ল কি, আমি মানে 5গৰাকী, আমাক সকলোৱে মহাবিদ্যালয়ত তেতিয়া অনমোল গ্ৰুপ বুলি জানে। মই লিখিছোঁ আমাৰ হেৰিখনত, মুখপত্ৰখনত। আমি মানে কি তেতিয়া খুব কলিতা ছাৰ নতুনকৈ সোমাইছে। আমি কলিতা ছাৰক মানে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব লাগে। ছাৰক মানে বেবুৱা কৰিব, ব্যৱস্থা কৰিব, মানে কেনেকুৱা আৰু ছাৰককৈ আমি বহুত জানো মানে ক'ব লাগে। সেই আপাততে কি কৰিলোঁ, আমি পৰীক্ষাবিলাকৰ আগত আমাৰ অনুপমৰ কৈ দিওঁ। অনুপমৰ আমাৰ লগৰ এগৰাকী আছিলে বীণা বুলি, টাইটেলটো পাহৰি গ'লো আচলতে। তেতিয়া অনুপমে আমাক খোলাখুলিকে কোৱা, তোমাৰ ওচৰত সি যদি কিবা কয় তাৰ ওচৰত মই আছোঁ। ঠিক আছে, ঠিক আছে। অনুপমৰ মোৰ কলমটো তেওঁ হস্তগত কৰিলে। মই এই মুহূৰ্তত বিচাৰিম সেই কলমটোৰে সৃষ্টিৰ নতুন দিগন্ত বিচাৰি যোৱা কিবা বস্তু যদি আছে সেইটো তেওঁ প্ৰকাশ কৰিব লাগিব। তাই কবিতা লিখে, মই জানো। তাৰপিছত পৰীক্ষাৰ আগত আমি 5জনীয়ে কথা পাতিলোঁ অনুপমৰ বহি নোট চুৰ কৰিব লাগে। তাৰপিছত আমাৰ লগত বীণা নামৰ এজনী ছোৱালী আছিলে। তাই পঢ়াৰ প্ৰতি বৰ আশা, যদি মোক গালি নাপাবি হা। বীণা আছা নেকি? তাই পঢ়াৰ প্ৰতি ইমান এটা ইণ্টাৰেষ্ট নাই। তাইক লগালোঁ অনুপমৰ বহি চুৰ কৰ। তাই খুজি লৈ আহিলে অনুপমৰ পৰা। তাইতো লিখাৰ অভ্যাস নাই। আমি কি কৰিলোঁ, অনুপমৰ গোটেই বহীখিনি লৈ 5জনীয়ে ভগাই ল'লোঁ। ভগাই ৰাতিটো নুশুলোঁ। মই 6 পেপাৰখন পালোঁ দেই। তাৰপিছত ৰাতিটো লিখি কৰি পিছদিনা জমা দিলোঁ। নেক্সট বছৰ যিটো পৰীক্ষা আমি দিলোঁ, 6 নম্বৰ পেপাৰত মই সৰ্বোচ্চ নম্বৰ পাইছিলোঁ। দলৈ ছাৰে মোক খুব ভাল পাইছিলে। এতিয়া মই বহুত বহুত ধন্যবাদ। মোৰ নোটছ পঢ়ি কোনোবাই পাইছে, এইটো ডাঙৰ কথা। গতিকে মই অনুপমৰ ওচৰতো আজি দোষ স্বীকাৰ কৰিছোঁ। এইটো দোষ নহয়, এইটো চুকৰ। আশা কৰোঁ মোক ক্ষমা কৰি তৃতীয়টো দোষ মই চবকে কৈ দিছোঁ। এইফালে মাইক্ৰফোন আগবঢ়াই দি পেলাই তাইক ক'বলৈ সুযোগ নিদিওঁ আৰু। তৃতীয়টো দোষ হৈছে সেই সময়ত সুভাষ শৰ্মা ছাৰ খুব য়ং। বোধহয় ছাৰে বিয়াই পতা নাই তেতিয়া। একদম ৰঙা বগা মুখ,
বাৰেণ্ডাইদি খোজকাঢ়ি আহে সদায় আৰু এই তাই কিমান বেছি সুভাষ শৰ্মাৰ ছাৰৰ পিছত লাগিলে হিচাপ নাই ৰ'ব তাৰপিছত শুনা মই কেনেকে সুভাষ শৰ্মাক বচালো আজিও ছাৰে নাথাকে অকণমান ৰৈ দিয়া নিবেদিতাক মই বুজালো কেনেকে সুভাষ শৰ্মা ছাৰে আজিও গম নাপায় মই কেনেকে বচালো মই তাইক ক'লো ছাৰৰ লগত নালাগে ছাৰৰ মিৰ্গী বেমাৰ আছে তেতিয়াৰ পৰা আৰু তাই বাদ দিলে কোৱা বন্ধু কোৱা কি ক'ম হা পৰিচয় মই চিনি পালে নহ'ব নহয় মই মেৰু মিঠু কটকী বৰ্তমান সাংবাদিকতা কৰি আছো আৰু বহুত জমিছিল তেতিয়া তোমালোকৰ দিনত কি কয় বহুত জমিছিল তেতিয়া তোমালোকৰ দিনত জমাইছিল একে আৰু আপোনালোকে যি জমাইছিলে এই পানীৰ টেপৰ পাৰত আৰু তেতিয়া বিল্ডিং বুলি এটাই আছিলতো এটাই আছিল সেইটো ওপৰটো ক'ত এটা পানীৰ টেপ আছিল নহয় পানী তাতে বহো আৰু এতিয়াতো বহিলে বেলেগ কথাই হৈ যাবগৈ মই এতিয়া বিশেষ বহলাই নকওঁ কিন্তু মই এইখিনি এটা মানে চিৰিয়াছ কথা কওঁ যে অথনি গৌতম দাই ক'লে মই যেতিয়া তেজপুৰ মহাবিদ্যালয়ত অসমীয়া বিভাগত থাকোঁ মই দৰং মহাবিদ্যালয়ৰ পৰা ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সত ৰয়েল কম্বিনেশ্যনত মই হায়াৰ ছেকেণ্ডেৰী 58% লৈ পেলাই পাছ কৰাৰ পিছত 90 আৰু কোন আছে আহা মই অসমীয়াত 90 মেজৰ লৈছিলোঁ তেতিয়া মোক বহুতে মানে প্ৰশ্ন হাঁহিছিলে অসমীয়াতহে মেজৰ ল'বলৈ পালি দিম কিন্তু সেই মানসিকতা এতিয়া আচলতে মানুহৰ মনৰ পৰা আঁতৰি গৈছে আৰু গৌতম দাই কৈছিল যে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত আপোনালোকে কিয় পঢ়ায় বা মই কিয় পঢ়াম সেইটো প্ৰশ্ন এতিয়া নাহে কিন্তু পঢ়ালেও অসমীয়া ভাষাটো লিখিব অন্ততঃ লিখিবলৈ আমি শিকাব লাগিব ক'ব পাৰিলে নহ'ব আৰু মই ভাবোঁ যে নিজৰ মাতৃভাষাটো অসমীয়া হওক বা যিয়ে নহওক নিজৰ মাতৃভাষাটো আমি যিমান শুদ্ধকৈ ক'ব আৰু লিখিবলৈ পাৰিম ইংৰাজীয়ে হওক বা আন বিদেশী ভাষা হওক তাতোকৈ বেছি সুন্দৰকৈ আমি ক'ব আৰু লিখিব পাৰিম তাৰ ক্ষেত্ৰখনৰ গোটেই কথা কৈছে অন দ্য স্পট এতিয়া লাইভ এটা দিব আমাৰ মেৰুৱে লাইভ এই অনুষ্ঠানটো যে হৈছে এইটো অনুষ্ঠানত তুমি এটা লাইভ দিয়া ল'ৰা ছোৱালীবিলাকে উৎসাহ পাব মই ইলেক্ট্ৰনিক মিডিয়াৰ মানুহ নহয় মই এইবিলাক একো কথা নাই কি ডাঙৰ কথা ইলেক্ট্ৰনিক মিডিয়া মই নহয় বৈদ্যুতিন মাধ্যমৰ নহয় অনুভৱ আছে অনুভৱ চেনেলটো ক'ব লাগিব চব চেনেলে আকৌ ফিলচফি বেলেগ বেলেগ কোন চেনেলৰ হয় ক'ব লাগিব এতিয়া বৈদ্যুতিন মাধ্যমৰ যদি সাংবাদিক মই সাপ্তাহিক ঘূৰাব ফালিব নালাগে তুমি দিয়া দিয়া দি দিয়া দিয়া লাইভ যিটো নহয় সেইটোৱেইতো কৰিব লাগে হয়নে নহয় দিয়া এইবিলাক এলাকে ভাবোতে চব নোহোৱা হৈছে কৈছোঁ জাৰি দিওঁ নেকি এইডাল ভাবা ইমান চিন্তা কৰা ক'ত চলি থাকিব দিয়া কোৱা মোৰ কথা এই হ'ব এই 10 বছৰ আগৰ ৰিলেশ্যনটো আকৌ সুতপ্ত কৰিব নালাগে হ'ব হা 25 বছৰ পিছতো তুমি ধুনীয়া হৈ আছা 25 বছৰ পিছতো ইমান ধুনীয়া হৈ আছা 25 বছৰ পিছত এডাল চুলিও নাই তাৰ দিয়া বন্ধু হ'ব বন্ধু আৰম্ভ কৰা 25 বছৰ তাই কৈ আছে মই কি কৰিম আপোনালোকক স্বাগতম জনাইছোঁ সাপ্তাহিক উৰা বাতৰিৰ ষ্টুডিঅ'লৈ আমি আজি উপস্থিত আছোঁ সাপ্তাহিক উৰা বাতৰিৰ ষ্টুডিঅ'ত আৰু তেজপুৰ মহাবিদ্যালয়ৰ সমূহ অসমীয়া বিভাগৰ সতীৰ্থ আৰু অসমৰ এগৰাকী ঢপমাৰিবাৰী জনপ্ৰিয় সাংবাদিক অনুপম চক্ৰৱৰ্তী সহ আৰু আমাৰ কুৰাজ শৰ্মা ডাঙৰীয়া আমাৰ জ্যেষ্ঠ সাংবাদিক কুৰাজ শৰ্মা ডাঙৰীয়া তেখেতো উপস্থিত আছে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল উপস্থিত আছে গতিকে মই সকলোকে আদৰণি জনাইছোঁ আৰু এতিয়া আমি তোমাক আদৰণি জনাওঁ মই আমি একে বেচৰে আছিলোঁ এই ৰঞ্জিত মই পুলক অনুপম আমি একে বেচৰে আছিলোঁ আমি একেলগে নবহোঁ ই আৰু মই একেলগে নবহোঁ আমি বেলেগ বেলেগ বেঞ্চত বহোঁ মই এটা সৰু ঘটনা এটা কৈ আছোঁ আমি মানে এই দুয়োজনে লগ নহওঁ মানে ই বেলেগ ফালে থাকে মই বেলেগ ফালে থাকোঁ আমি দুটা খালি লগ হওঁ ই অনুপম এ মই চম্পক চি খালি পৰীক্ষাৰ সময়ত লগ হওঁ সি হয়তো মোৰ দুখন বেঞ্চৰ আগত বহে মই দুখন বেঞ্চৰ পিছত বহোঁ তাৰপিছত দুয়োজনে কি হ'ল মোৰ ইংলিছত বেক লাগিলে মই পঢ়াত ভাল আছিলোঁ কাৰণে ইংলিছত বেক লাগিলে তাৰো লাগিলে
দুয়োজনৰ বেগ লাগে তো আমি যেতিয়া ক্লিয়াৰ কৰিব গ'লোঁ তেতিয়া মানে ষ্টুডেণ্ট কম আছিল বেগ লগা মানুহ কম আছিলে মানে আমি কমত আছিলোঁ তো ই আৰু মই একেলগে পঢ়িলোঁ ই এক পঢ়িলে মই চিট পঢ়িলোঁ তাৰপিছত মানে আমি লিখি আছোঁ ইংলিছৰ দি আছোঁ তো দি থাকোঁতে মই তাক ক'লোঁ এইটো কুৱেশ্যন পঢ়া নাই তো দেচোন কিবা আছে যদি দে মানে কৈ দেচোন বুলি ক'লোঁ কৈ আছোঁ অলপ মই ৰচোন তো মই ৰখি আছোঁ শেষ হ'বলৈ হৈছে আধা ঘণ্টামান আছে আৰু বেল মাৰিব আৰু ঐ দে কিবা আছে যদি ক এইটো ক বুলি কৈ আছোঁ বাছ ৱাৰ্ণিং মাৰিলে নহয় একো নকয় নহয় কৈ আছোঁ তেতিয়া মোৰ এটা কুৱেশ্যন থাকিয়ে গ'ল তাৰমানে ইয়াৰ আশা ই কৈছে তোক মই এইটো কুৱেশ্যন এনচাৰ কৈ আছোঁ ই কম মোক নক'লে তাৰপিছত মই ভাবিছোঁ টাইম নহ'ল তাক কি হ'ল হেই মোৰ নিজৰে লিখি তোক কম নেকি আগতে কথাবিলাক কৈ আছে ইহঁতে শুনি আছে হামি আহিছে নে আমনিয়ে লাগিছে নে কি হৈছে ইহঁতৰ পৰা জানি ল'ব লাগিব কোৱা কেনেকুৱা লাগিল এতিয়ালৈকে যিসকলে বিভিন্ন কথা ক'লে তোমালোকৰ কেনেকুৱা অনুভৱ হৈছে বহুত ভাল লাগিছে মানে আমিও গম পোৱা নাছিলো যে এনেকুৱাও হৈছিলে ডিপাৰ্টমেণ্টৰ ভিতৰত আমি এতিয়া যাওঁ তোমাৰ টেটু ওপৰত থাকিব লাগিব কিন্তু দেই বিহু ৰেডি গৌতম দা বিহু গাই দিয়ক অকণমান বিহু নে বেলেগ বিহু হে পূৰ্বে ভগৱন্তই বৃন্দাবনতে ফুলক গোপী কৈ পায় তোমালোকৰ বাইদেৱে নাচিছে উৎসাহ দিয়া হে ফুলক আৰু থাকে আৰু আমালৈ বিহু তেতিয়াই ভুলটো ধৰিব পাৰিম হৰ্ষয়ে দীৰ্ঘয়ে হৰ্ষ দীৰ্ঘ ৰি এ ঐ নৰকাসুৰ আছিল অলপ গুণ্ডা টাইপ মানে আমাৰ দেহগুৰি মানুহৰ নিচিনা অলপ গুণ্ডা টাইপ আৰু কামাখ্যা দেৱীটো আৰু কামাখ্যা দেৱী নৰকাসুৰে যেতিয়া প্ৰপ'জেলটো দিলে তেতিয়া কামাখ্যা দেৱীয়ে ৰিজেক্ট কৰিবৰ কাৰণে মানে অনুপমে চান্দাল নিদিলে তেওঁ ক'লে মই এইবিলাক বিয়া চিয়া বুজি নাপাওঁ গতিকে সেইকাৰণে কামাখ্যা দেৱী বাচি গ'ল এক দ্বিতীয়তে অনুপমৰ আইতাক আছিল খুব মৰম কৰে সিহঁতৰ নলবাৰীৰ নদীত ঘৰ অৰিজিনেলি তালৈ সি যায় চুমা খাব যায় আইতাকে গাল দুখন ইমান সোমোৱা এতিয়াহে অলপ ভাল হৈছে ইমান সোমোৱা আইতাকে চুমা খাব নোৱাৰে ক'লে গালৰ ভিতৰত দুফালে দুটা তামোল ভৰালে চুমা দুই অনুপমাৰ মাজতে গান গাব মন গ'ল মোক দেখি তাৰ মই ড্ৰেছিঙাৰ আছিলোঁ ইয়াত সত্ৰত ফাংচন কৰিব যায় এবাৰ ময়ো লৈ গ'লোঁ তাৰ বালিপৰালৈ আপোনালোকে বালিপৰা হয় নে নহয় ৰঞ্জন কলিতাই গম পাব অশ্বিনী ডেকাৰ তলত এই দীপেন বৰুৱা গান গায় ভালে জালে গায় আৰু কিবাখিনি 8বাৰ নে 9বাৰ গৈছে তাক বিহুৰ ফাংচন তেতিয়া সি ক'লে মই নাগাওঁ আৰু এইটো কাৰণে সি ভাবিছে খুব ভাল পাই গৈ আছে তাক পাব্লিকৰ পৰা কৈছে আপুনি ৰিহাৰ্চেলটো কমপ্লিট কৰি লওক আৰু এবাৰ তিনি 4 নম্বৰ হ'ল অনুপমৰ মই কৈছোঁ যে ইংৰাজীত অলপ বেয়া আছিল সি পিছৰ ফালে ভাল হ'ল মাছ মানে কওঁ আৰু ভালবোৰ চাই আছিলে কিবা কথাত মানে সুধিলে যে শগুনৰ ইংৰাজী কি দীপ কলিতাই ক'লে ভাল ছাৰ পিছত আছে নেক্সট আছিলে সি তাৰমানে অনুপম সি পটককৈ কৈছে ছাৰ বেয়া ছাৰ শগুনৰ ইংৰাজী যে ভাল ছাৰ সি নাজানে শেষ লাষ্টৰটো ইন্দ্ৰৰ আচলত এটা বেল আছে পৃথিৱীত কোনোবাই মিছা কথা ক'লে বেলটো বাজি থাকে এবাৰ বেলটো অনৰ্গল বাজি আছে অনৰ্গল নন ষ্টপ বাজি আছে তেতিয়া চিত্ৰগুপ্তক মানে প্ৰতিনিধি কৰি পঠালে যে কি হ'ল আৰু তুমি চাই এখন ঘূৰি গৈ ক'লে যে অনুপম চক্ৰৱৰ্তী বোলা মানুহজনে তেজপুৰ কলেজত আড্ডাটো চলাই আছে গোটেইখিনি মিছা কথা কৈ আছে সেইকাৰণে বেলটো বাজি আছে গতিকে মই ভাবোঁ নাচনী ঐ তোমাৰ দুটি নয়নে নাচনী